ਉਹ ਚਲੀਆਂ ਚਲੀਆਂ ਬਾਤਾਂ ਦੇ ਵਿੱਚ ਤੂੰ পথাৰৰ মাজে মাজে গৈ আছোঁ ৰীল বনাবৰ কাৰণে ইমান ধুনীয়া দেখিছে ন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপিকাছ ব্লগ যোৱাকালি যাবলৈ ওলাইছিলোঁ শদিয়াত মামা ঘৰলৈ আৰু এইফালে মই ৰেডি হোৱা হৈ গ'ল মাহঁত ওলাই আছিলে আৰু এইফালে চাওঁতে চাওঁতে বৰষুণ আহি পৰিল এতিয়া যাওঁ ৰাস্তালৈ যিহেতু গাড়ীখন ৰাস্তাত আছে মাহঁত গ'লে আৰু এইফালে সকলোৱে একেলগ হৈ গাড়ীত উঠি মেলি এতিয়া ওলাই পৰিলোঁ আৰু আজি ব্লগটো আপোনালোকে মানে কিছুমান শদিয়াত থকা হায়াৰ ছেকেণ্ডেৰী স্কুল কলেজ এইবিলাক দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে মই ভিডিঅ'বিলাক কেপচাৰ কৰি থৈছোঁ আৰু এতিয়া চাব দলঙৰ নদীৰ কাষত দেখিছেনে কুঁৱলী ইমান ধুনীয়া হৈ আছে মানে আৰু এইফালে আমি গৈ আছোঁ আৰু এয়া তাই ৰীল বনোৱাত লাগি গৈছে আৰু এইফালে খুৰী দুজনী চাই গৈ আছে কাষে কাষে ইমান ধুনীয়া গছ গছনিবিলাক আৰু এইখন হ'ল শদিয়াত থকা পাৰ্ক আৰু এতিয়া দেখাম টাউন ফিল্ডখন চাপাখোৱা আমি চাপাখোৱাত পালোঁগৈ আৰু এই চাপাখোৱাতে আছে এয়া এইখন হ'ল SP অফিচ আৰু এইফালে শদিয়াৰ হাই ছেকেণ্ডেৰী স্কুল মানে একে ওচৰিয়ে আছে সকলোবিলাক তাৰপাছত এতিয়া আপোনালোকক দেখাম চাপাখোৱাত থকা কলেজখন শদিয়া কলেজ আৰু এয়া তাৰপাছত এইফালে হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় আৰু এইফালে আমি চাপাখোৱা চাৰিআলি পালোঁগৈ এতিয়া ইফালে সোমাই যাব লাগিব মামা ঘৰ পাবৰ কাৰণে তাৰপাছত আমি গৈ আছোঁ যিহেতু আহোঁতে বেছি সময় নালাগিলেই আমাৰ কেতিয়া মানে গান শুনি কেতিয়া যে পালোঁ গমেই নাপালোঁ আৰু এইফালে ফাইনেলি পালোঁগৈ মামা ঘৰ তাৰপাছত গাড়ীৰ পৰা এতিয়া নামি লওঁ এয়া মাহঁত সকলোৱে নামিলে তাৰপাছত মই এতিয়া নামি চাব চুলিখিনি লাগি ধৰিলে জানেনে মই একদম চিঞৰিছোঁ তাৰপাছত চুলিখিনি মায়ে গুচাই দিলে তাৰপাছত ইফালে নামি পৰিলোঁ এতিয়া যাওঁ ব'লক আৰু আপোনালোকক দেখাম এনাই বৰমাহঁত ৰৈ আছে এয়া এনাই মাৰ লগত কথা পাতিছে তাৰপাছত আহিলা বুলি সকলোকে কৈছে তাৰপাছত আমিও এতিয়া ভিতৰলৈ গৈছোঁ আৰু এতিয়া আপোনালোকক দেখাম ফুল গছজোপা মানে এটা ডালতেই পিংক কালাৰ আৰু হোৱাইট কালাৰ দুইটা ফুল ফুলিছে ইমান ধুনীয়া নহয়নে তাৰপিছত ভিতৰত গ'লোঁ আমাক চৰ্বত খাবলৈ দিলে আৰু আমি সকলোৱে খাই লৈছোঁ তাৰপাছত খোৱাৰ পাছত এইফালে খুৰীয়ে শাৰী খুলি মেলি নাইটি পিন্ধি এইফালে মানে মাংস বনাবৰ কাৰণে ৰেডি হৈ আছে আৰু এইফালে বৰমা আনি আমাক চাহ খাবলৈ দিলে সকলোৱে আমি বহি ল'লোঁ তাৰপাছত এয়া মায়ে সকলোকে দি দিছে তাৰপাছত এইফালে মই জেলেপি খাই লৈছোঁ আৰু অলপ ভিডিঅ' কৰি লৈছোঁ তাৰপাছত মই কি কৰি থাকিম মাহঁত কথা পাতি আছে মানে অলপ খুৰীয়ে কাম কৰি আছে ইফালে ভণ্টিক চাবলৈ দিছে আৰু আমি পোৱালি মিলি একেবাৰে বিচনাত শুই আছোঁ আৰু ইফালে মোবাইল চাই আছে আৰু এয়া তাইও তাৰপাছত ভাত খোৱা হ'ল ভিডিঅ' কৰিব পৰা নাই যিহেতু কাৰেণ্ট নাছিলে আৰু মোৰ ফোনত চাৰ্জো নাছিলে তাৰপাছত ৰীল বনাবৰ কাৰণে ৰেডি হৈ গ'লোঁ মামাৰ ছোৱালীজনীৰ লগত আৰু ইয়াত তাই স্কুটি ওলাব পৰা নাছিলে মামাক মাতিলে স্কুটি ওলাই দিবৰ কাৰণে তাৰপাছত স্কুটিখন ওলাই তাৰপিছত মই চলালোঁ আৰু তাইক ক'লোঁ ভিডিঅ' কৰিবৰ কাৰণে আৰু ময়ো অলপ ভিডিঅ' কৰি ল'লোঁ এয়া দেখিছেনে আমি গৈ আছোঁ পথাৰত আৰু আপোনালোকৰ মানে দেখাম ইমান ধুনীয়া আপোনালোকে চাব মই যে চাই থাকিলোঁ আৰু তাইক ভিডিঅ' কৰিব দিছিলোঁ তাই ভিডিঅ' কৰিব পাহৰি থাকিলে তো একো নাই আকৌ তাতে গ'লোঁ আৰু এয়া দেখিছেনে তাত গৈ ইমান ধুনীয়া মানে ৰীল বনালোঁ আৰু ইমান ধুনীয়া বেকগ্ৰাউণ্ড উঠিছে আৰু এইফালে এতিয়া গ'লোঁ তাক মানে ৰীল বনাই দিবৰ কাৰণে আৰু তাই গামোচা এখন লৈ মেলি ওচৰত থকা ঘৰকেইখনৰ পৰা আৰু ইয়াত তাই ৰেডি হৈ লৈছে বনাবৰ কাৰণে তাইক বনাই দিলোঁ তাৰপিছত ৰীল বনোৱা হোৱাৰ পাছত আমি আহি পৰিলোঁ আৰু এইফালে এনাই খুৰীক খুৱাই দিছে আৰু এয়াই নহয়নে মা আৰু ছোৱালীৰ মৰম আৰু বহুত ভাল লাগিলে গৈ আৰু আমি ঘৰ আহিব ওলালোঁ ৰাতি আমাৰ ঘৰ পোৱাহি 9টাই বাজিলে জানেনে তাৰপাছত সকলোকে বাই কৈ মেলি তাৰপিছত আহিব ওলালোঁ তাত গৈ বহুত ভাল লাগিল সকলোৱে ইমান আদৰ সাদৰ কৰিলে তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই